Good morning students. সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল। আজি মই তোমালোকৰ মাজলৈ আমাৰ ইংৰাজীৰ এলফাবেটবিলাকৰ ধ্বনিবিলাক কেনেকুৱা হ'ব সেইটো লৈ আহিছোঁ দেই। আমাৰ বহুতৰে অসমীয়া মিডিয়ামৰ কি প্ৰব্লেম হয়, কি অসুবিধা হয় যে আমি ধ্বনিবিলাক নাজানো। আমাৰ আখৰৰ যিবিলাক ইংৰাজী এলফাবেট আছে ABCD এনেকৈ জেডলৈকে তাৰ আমি ধ্বনিবিলাক নাজানো, যাৰ ফলত আমি শব্দ এটা নিজে পঢ়িব নোৱাৰোঁ, হয়নে? কিন্তু আমি যেতিয়া এই লেটাৰ চাউণ্ডখিনি শিকি ল'ম তেতিয়াহ'লে আমাৰ কাৰণে শব্দবিলাক পঢ়াটো অতি সহজ হ'ব আৰু আমি অতি সোনকালে ইংৰাজী ৰিডিং কৰিব পৰা হৈ যাম, পঠন কৰিব পৰা হৈ যাম, হয়নে? চ' let's start. A says a. এৰ ধ্বনিটো কেনেকুৱা? a. মোৰ লগে লগে কৈ যাবা তোমালোকে। A ant ant. B bat bat. C cat cat. D dog dog. E ইৰ উচ্চাৰণটো মন কৰিবা। ই কেনেকুৱা কয়? এ। কিন্তু এ যে পাইছিলোঁ আমি ইংৰাজী লেটাৰ এ কি কৈছিলে? এ। ই কি কৈছে? এ। ইৰ ধ্বনিটো শুনিবলৈ এৰ দৰে, হয়নে? EGG egg. F fox fox. Z God God. H hen hen. I ice ice. Z zug. K key. L log log. M man. N nut nut. O owl owl. P pen pen. Q R rat. S sun. T toy toy. U urn. V van van.
W A Y way X X to মন কৰিবা অকমান বেলেগ অকমান ডিফাৰেন্ট হয় X X-ray Y Y-A-K yak Z Z-I-P zip so আজিলৈ ইমানতে এৰিছো তোমালোকে নিশ্চয় ঘৰত প্ৰেক্টিস কৰিবা তেতিয়াহে আমি 2 letter words পঢ়িব পাৰিম তাৰ পিছত আমি 3 letter words শিকিম হয়নে প্ৰথমতে আমি দুটা আখৰ থকা দুটা লেটাৰ থকা দুটা এলফাবেট থকা শব্দ পঢ়িম তাৰ পিছত আমি তিনিটা আখৰ থকা তিনিটা এলফাবেট থকা শব্দ জোটাই পঢ়িব শিকিম দেই মোৰ নেক্সট ভিডিও বিলাক চাবা তেতিয়া তাত তোমালোকে কেনেকৈ আমি শব্দবিলাক পঢ়ো হেইটো গম পাবা থ্যাংক ইউ ফৰ টুডে